Hello student friends, তোমালোক সকলোকে পুনৰ এবাৰ মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ক্লাছ 10 ৰ এক্সাৰসাইজ 5.3 2 নম্বৰ প্ৰশ্ন কেইটা। 2 নম্বৰ প্ৰশ্নত আমাক কোৱা আছিল এটা সমান্তৰ প্ৰগতি দিয়া আছে আৰু এই সমান্তৰ প্ৰগতিৰ যোগফল নিৰ্ণয় কৰিব লাগে। তে প্ৰথমতে 1 নম্বৰত কি কোৱা আছে 7 + 10 হাফ + 14 + ... + 84 এই সমান্তৰ প্ৰগতিটো আমাক যোগফল নিৰ্ণয় কৰিব দিছে। ইয়াৰ আগৰ ভিডিঅ'কিটা যদি তোমালোকে চাইছা তেতিয়া গম পাইবা যে সমান্তৰ প্ৰগতি এটাৰ যেতিয়া আমি যোগফল উলিয়াও তেতিয়া আমাৰ তাৰ কাৰণে SN ফৰ্মুলাটো জানিব লাগে। SN মানে হৈছে nটা পদৰ যোগফল। সমান্তৰ প্ৰগতি এটাৰ nটা পদৰ যোগফল উলিয়াবৰ কাৰণে SN ফৰ্মুলা মুখস্থ থাকিব লাগিব। তে SN ফৰ্মুলা কি আছিল n/2 * 2a + n - 1 * d আৰু এটা আছিল এনেকে SN = n/2 * a plus an আৰু এটা আছিল SN = n/2 into a plus l তে ফৰ্মুলা কেইটা যদি মন কৰা দেখিবা তিনটা SN ৰ ফৰ্মুলাই কিন্তু ইয়াত কি হৈছে n a আৰু d যেতিয়া মানে আমি এটা সমান্তৰ প্ৰগতিৰ a n আৰু d গম পাওঁ তেতিয়ালে আমি এইটো ফৰ্মুলা এপ্লাই কৰিব পাৰিম। যেতিয়া মই a আৰু an লগতে n টো গম পাওঁ তেতিয়ালে SN ফৰ্মুলাটো এপ্লাই কৰিব পাৰিম। যেতিয়া n a আৰু l মানে লাষ্ট টাৰ্ম মানে অন্তিম পদটো জানিলে এটো an মানে nতম পদ l মানে লাষ্ট টাৰ্ম মানে অন্তিম পদ তে এই ফৰ্মুলাটো একটা পাৰ্থক্য যে ইয়াতে আমি a d আৰু n জানিলে এটো ফৰ্মুলা যেতিয়া মই n a আৰু an জানিম তেতিয়া এটো ফৰ্মুলা যেতিয়া a l আৰু n জানিম তেতিয়া এটো ফৰ্মুলা। এতিয়া এই তিনটা ফৰ্মুলাৰ ভিতৰত আমি এই প্ৰবলেমটো সলভ কৰিবৰ কাৰণে কোনটো ফৰ্মুলা এপ্লাই কৰিব পাৰিম বাৰু আইডিয়া কৰিব পাৰিছা না? ইয়াতে যদি মই চাওঁ মই এই ফৰ্মুলাটো এপ্লাই কৰিব লাগিব কাৰণ আমাৰ ইয়াতে n দিয়া নাই n কিমানটা পদ যোগ কৰিব লাগে সেইটো দিয়া নাই তে কিমানটা পদ যোগ কৰিব লাগে সেইটো গম নাপালে মই এইটো ফৰ্মুলা এপ্লাই কৰিব নোৱাৰো মানে n টো নাজানো এটো এপ্লাই কৰিব নোৱাৰিম n টো নাজানিলে এটো এপ্লাই কৰিব নোৱাৰিম কিন্তু মই এই যে 84 টো দিয়া আছে এই 84 টোৰ পৰা মই n টো উলিয়াব পাৰিম কাৰণ এটো একেবাৰে শেষৰ পদ যাক মই nতম পদ বুলি ধৰি লম আৰু nতম পদ বুলি কোৱাৰ লগে লগে আকৌ কি আহিব an আহিব আকৌ an মানে হৈছে a plus n minus 1 into d ইয়াৰে মই an 84 বুলি ধৰি লম a টো সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ 7 আকৌ d টো আমি কেনেকৈ কৰিব পাৰিম a টোৰ পৰা এটো বিয়োগ কৰিলে হ'ল মানে a টোৰ পৰা a1 বা a মাইনাস কৰিলে আমি d টো পাই যাম মানে মই ইয়াতে d পালো a পালো an পালো তে তিনটা পালো ইয়াৰ পৰা মই n টো উলিয়াই দিব পাৰিম। তে কথাটো হৈছে আমি কি কৰিব লাগিব এই যে 84 টোক মই an বুলি ধৰি তাৰ পৰা n উলিয়াম n পালেহে আমি SN ৰ মান উলিয়াব পাৰিম কাৰণ ইয়াতো n আছে ইয়াতো n আছে ইয়াতো n আছে মানে SN উলিয়াবৰ কাৰণে আমি n টো জানিবই লাগিব। তে ইয়াতে যদি মই ভালকে মন কৰো তেতিয়াহলে সমান্তৰ প্ৰগতিটোত কিমানটা পদ যোগ কৰা হৈ আছে আমাক দিয়া নাই মাজতে ডট দিয়া আছে মানে কি ইয়াত কেইবাটাও পদ আছে কিমানটা পদ আছে আমাক সঠিককে কোৱা নাই তে সঠিককে আমি গম কৰ পৰা পাম আমি এই যে 84 টো দিয়া আছে এই 84 টোৰ পৰা আমি n টো উলিয়াই ল'ব লাগিব আৰু n জানিলেহে আমি SN ৰ মান নিৰ্ণয় কৰিব পাৰিম। তে যেটো আমাক সমান্তৰ প্ৰগতি দিয়া আছে এই সমান্তৰ প্ৰগতিটোৰ পৰা আমি প্ৰথম পদ সাধাৰণ অন্তৰ আৰু an টো উলিয়াই লম তে আমি ধৰি লম সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ যাক আমি a বুলি কওঁ প্ৰগতিটো চালে গম পাম যেটো প্ৰথমতে আছে এটোৱে প্ৰথম পদ 7 সাধাৰণ অন্তৰ উলিয়াবৰ কাৰণে আমি কি কৰিব লাগে সাধাৰণ অন্তৰ মানে আমি যাক d বুলি কওঁ d টো উলিয়াবৰ কাৰণে 2 নম্বৰটোৰ পৰা 1 নম্বৰটো বিয়োগ কৰিলে হ'ল 2 নম্বৰটো বুলি কওঁতে এতে 10 half minus 7 এতিয়া 10 half বুলি কওঁতে আকৌ মই তাক কি লিখিব পাৰিম 2 into 10 20 হ'ল plus 1 মানে 21/2 minus 7 এতিয়া এটোক যদি মই চাওঁ এটা এটা ভগ্নাংশ আৰু এটো এটা হৈছে গোটা সংখ্যা যেতিয়া ভগ্নাংশ আৰু গোটা সংখ্যাৰ বিয়োগ কৰিম তেতিয়া আমি লসাগু ল'ব লাগিব কাৰ লসাগু লম এটো হৈছে ইয়াৰ হৰ 2 7ৰ হৰ এটা আছে এখিনতে 1 এটা লুকায় গতিকে 2 আৰু 1ৰ যদি মই লসাগু লওঁ তেতিয়া পাম 2 পাম
তে ওপৰ আমি কি পাতিবলগীয়া 2 টোক ডিভাইড কৰিলে আমি 1 পাম হেতু হৈছে 21 * 1 হ'ব এই যে হৰণ কৰি পালো 2 এ 2 হৰণ কৰিলো হেতু হৈছে 1 পালো এটো 21 ৰ লগত পূৰণ কৰিব লাগিব এডাল মাইনাস চিন আছিলে এট মাইনাস চিন আহিব 1 এ যদি 2 ডিভাইড কৰো তেতিয়া 2 হ'ব এটো 7 ৰ লগত মাল্টিপ্লাই কৰিব লাগিব মানে আমি কিমান পাই গলো 21 - 14/2 অৰ্থাৎ মই d টো কিমান পাই গলো 7/2 সমান্তৰ প্ৰগতিটোৰ পৰা প্ৰথম পদ 7 পালো সাধাৰণ অন্তৰ 7/2 পালো এতিয়া আমি কি উলিয়াব গৈ আছো n টো উলিয়াব গৈ আছো n লাগিব নহয় তেতিয়া আমি sn উলিয়াব পাৰিম n টো কোৰ পৰা উলিয়াম কলো যে এই 84 টোৰ পৰা আমি n উলিয়াম তে 84 টো কেই নম্বৰ পদ গম পোৱা নে বাৰু 1 2 3 ইয়াতে কিমানটা পদটো আছে আমি গম নাপাওঁ তে 84 টো মই কিমানটা পদ গম নাপাওঁ কেই নম্বৰ পদ গম নাপাওঁ গতিকে মই ধৰি লম যে 84 টো n নম্বৰ পদ তে ধৰি ললো n তম পদটো n তম পদ বুলি ক'লে আমি তাক কি বুলি লিখিব পাৰিম an বুলি লিখিব পাৰিম অৰ্থাৎ an 84 আকৌ an টো আমি ফৰ্মুলা মতে পাতিলে কি হ'ব a + n - 1 * d = 84 হৈ যাব an ৰ ফৰ্মুলা মতে এটো হৈছে an ৰ মান ইয়াতে a + n - 1 * d কৰিলো এতিয়া চোৱা ইয়াতে a আৰু d মানটো মই গম পাওঁ n ৰ মানটো নাজানো এই n ৰ মানটো ইয়াতে ওলাই যাব তে a মানটো কিমান আছিলে a মানটো আছিলে 7 হেতু a মান 7 n - 1 * d এটো d টো মাল্টিপ্লাই হৈ আছে d মানটো উলিয়াই থৈ দিছিলো 7/2 গতে এখিনি আমি 7/2 পাতিম ইকুৱেল 84 আমি ইয়াতে উলিয়াব গৈ আছো n ৰ মান গতিকে n ৰ লগত যিবিলাক সংখ্যা লগ লাগি আছিল আমি এটা এটাকে সমান চিহ্ন হিপাৰলৈ শিফটিং কৰি থাকিম প্ৰথমতে মই 7 টো হিপাৰে লৈ যাম তেতিয়া ইয়াত থাকিব n - 1 * 7/2 ইকুৱেল 84 - 7 7 টো সমান চিহ্ন হিপাৰলৈ মাইনাস হৈ গৈছে এতিয়া n - 1 * 7/2 এই যে * 7/2 টো আছে এটো 7/2 হৈ আছে সমান চিহ্ন হিপাৰলৈ নিলে তা কি হ'বগৈ 2/7 হ'ব ইয়াত 7/2 আছে সমান চিহ্ন হিপাৰে উল্টা হৈ যাব ইয়াতে তাৰ আগতে আমি কৰি লম 84 পৰা যদি 7 মাইনাস কৰো তেতিয়ালে আমি পাই যাম 77 ইনটু এটো ইয়াতে 7/2 হৈ আছিল সমান চিহ্ন হিপাৰলৈ গলে কি হৈ যাবগৈ 2/7 উল্টা হৈ যাব পল্টি মাৰি দিব তে ইয়াতে 7 এ 77 ক কাটিলে 11 হ'ব অৰ্থাৎ মই কি পাই গলো n - 1 = 11 * 2 ইয়াকে যদি মই সমাধান কৰিব খুজো তেতিয়ালে কি হ'ব 11 * 2 মানে 22 হৈ যাব তে এইখিনি মুছি পেলাই ইয়াতে কৰিম n - 1 ইকুৱেল 11 * 2 মানে 22 হৈ যাব এতিয়া n ইকুৱেল 22 + 1 হৈ যাব এটো ইপাৰে গল প্লাস হৈ গল মানে n ইকুৱেল 23 হৈ গল আমি উলিয়াব গৈ আছিলো sn এই সমান্তৰ প্ৰগতিটোৰ যোগফল এতিয়া আমি ইয়াতে n উলিয়াই লোৱাৰ কাৰণটো কি যে sn যেতিয়া উলিয়াম তেতিয়া sn ফৰ্মুলাত n টো থাকে গতিকে n নহলে আমি sn উলিয়াব নোৱাৰো এতিয়া আমি sn উলিয়াব পাৰিম কাৰণ আমি 23 পাই গলো n ৰ মান এতিয়া ইয়াতে কোনটো ফৰ্মুলা এপ্লাই কৰিম বুলি কৈছিলো যেহেতু আমি প্ৰথম পদ 7 আৰু অন্তিম পদ 84 গম পাই আছো মানে an গম পাই আছো গতিকে মই n/2 into a plus an ফৰ্মুলাটো ইয়াতে এপ্লাই কৰিব পাৰিম এতিয়া sn বুলি কওঁতে s23 মানে n ৰ ঠাইত 23 আহিব by 2 into a মানে 7 plus an 84 মানে আমি কিমান পাই গলো 23/2 into 84 plus 7 মানে 91 হৈ যাব মানে আমি কিমান পালো 23 into 91 that 3 হৈ গল 2 হৈ গল 3 into 1 into 3 হৈ গল 1 into 2 হৈ গল 9 into 3 27 9 into 2 18 plus 2 20 মানে আমি কিমান পালো 3902 অৰ্থাৎ আমি 23 আৰু 91 মাল্টিপ্লাই কৰি পালো 2090/2 মই দুইটা যদি 2090 হৰণ কৰো তেতিয়া পাম 1046 হাফ পালো
হাফটো কেনেকৈ পালোঁ এইটো 2টো তলত আহিব 1টো ওপৰত আহিব অৰ্থাৎ আমি SN মানে S23 কিমান পালোঁগৈ 1046 হাফ এইদৰে আমি কি কৰিব লাগিব যদি এটা সমান্তৰ প্ৰগতিৰ আমাক পদৰ সংখ্যাটো দিয়া নাথাকে তেতিয়াহ'লে আমি শেষৰ পদটোক nতম পদ হিচাপে ধৰি তাৰ পৰা nৰ মানটো উলিয়াম আৰু সেই nৰ মানটো গম পোৱাৰ পিছত SN ফৰ্মুলা ব্যৱহাৰ কৰি আমি SNৰ মানটো মানে সমান্তৰ প্ৰগতিটোৰ যোগফলটো আমি নিৰ্ণয় কৰিব পাৰিম যদি ভিডিঅ'টো চাই পেলাই এই প্ৰব্লেমটো বুজিব পাৰিছা তেতিয়াহ'লে লাইক কৰিবা লগৰসকলৰ মাজত শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো চাই থকাৰ বাবে তোমালোক সকলোকে পুনৰ এবাৰ ধন্যবাদ